जोर लगा के जोर लगा के তো অমৰনাথ যোৱা বাবে প্ৰেক্টিছ ষ্টাৰ্ট হৈ গ'ল আমাৰ আৰু প্ৰথম দিনে খেলি মেলি লাগি গ'ল পাহাৰতো গ'লো তাতেও একদম অৱস্থা বেয়া বাইক গৈছে ফুচি এতিয়া আৰু প্ৰেক্টিছত প্ৰথম দিনে অৱস্থা বেয়া হ্যাঁ মোক এৰি ভাত খালা তুমি হ্যাঁ তো পূজা কৰি আনব নে কি ভাত খাবা কিমান বাৰ মাতি আছে পূজা কৰি আনবা লাগিব তোক ভাত খাবা নে কি খাব বোলে এই বোৱাৰী আৰু এই গালত ধৰবা নেদে আজিকালি বিষাই বুঢ়া হৈছো না এগিলা একে থৰক বৰক হৈছে ইমান জলকে টিপা এগিলা বিষ উঠে এই শাহু নিজকে দেখো শাহু দুটাই একেলগে মিল এইখন কি হাতত লৈ ফুৰি আছা গা ধোৱা গামছা মুখতে মাৰি দিম নহ'লে সানি দিয়া কেমেৰা অন আছে কাৰণেহে সানি দিছে এনে নিদিয়ে নিদিয়া হ'ল এনে কৈছে দিয়ে সদায় দিয়ে এইবাৰ দিয়া নেদে দিছে লাষ্টত কেমেৰা অফ কৰাৰ পিছতহে দিছে দিয়ক ভাতটো খাই শক্তি গোটাও হা শক্তি কিয় গোটাব লাগিব গম পাব ভাত খোৱা হ'ল আৰু নখখিনি না ভাত খোৱাৰ পিছত হালধীয়া হৈ থাকে পাহৰি থাকোঁ ডেইলি নখ কাটিব হা বাহঁতৰ নখগিলা কাটবি নহ'লে আচল ৰ'দটো সোমাব তাতে समझ रहे हो ना লেতেৰা বস্তু সোমাব হালধীয়া হৈ থাকিব হাত খান নালাগবি মোক কি কৰে মই পিন্ধিলোঁ কিন্তু নবচোনটা পিন্ধিব নোখোজে ৰেইনকট আৰু এইফালে পুৰা বৰষুণ আৰু সিহঁতে আহিছে তাক ল'ব আহিছে অত্যাচাৰ কৰি থাকে অত্যাচাৰ আৰু আহিছে ইফালে আপোনালোকৰ অৱস্থা বেয়া বৰষুণত আজি আৰু অৱস্থা বেয়া হ'ব অলপ পিছত মোৰ মোটা পাইছে মই এতিয়া ঘৰত যাম কি কৰে মাথা এগুলা রিঙ্কন কি কৰে চবতকে বেয়া লাগে মোৰ এই ৰেইনকোট আৰু হেলমেট পিন্ধিব মোৰ চব হেয়াৰ ফল হৈ গৈছে এই হেলমেট পিন্ধি পিন্ধি আৰু এতিয়া আকৌ চুলি তুলি চব ভিডিঅ'ত আগবঢ়াৰ আগতে এটা কথা জনাই দি আছো ৰ'ব আজি এটা এপ্লিকেশ্যনৰ কথা ক'ম যাৰ নাম হৈছে 1xbet য'ত আপোনালোকে গেম খেলি বহুত টকা উপাৰ্জন কৰিব পাৰিব ইয়াতে কেতিয়াবা আপোনালোকে ৰিস্ক ফ্ৰী অফাৰো পাই যায় য'ত আপোনালোকে 1500 লৈকে নিৰাপদে গেম খেলিব পাৰে মোৰ প্ৰম' কোড ইউজ কৰি 10,000 টকা ডিপজিট কৰি 130% লৈকে আপোনালোকে বোনাছ পাব পাৰে আৰু এটা ভাল খবৰ আমাৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিলে পাব পাৰে iPhone 14 তো দেৰি কিহৰ এতিয়াই ডাউনলোড কৰক লিংক ডেছক্ৰিপশ্যনত দিয়া আছে हाँ भाई कैसी लगी মুখতে দিলাই দিছে হেল্ল' এতিয়াৰ পৰা সি মোক যেনেকুৱা কৰিব মই তাক তেনেকুৱাই কৰিম কি কৰে এই গৰমত নাই প্লাষ্টিক একদম মন নাযায় বাহিৰত যাব আৰু এই জবৰদস্তি বাহিৰত লৈ গৈ আছে মা মুখতে ঘুষি দিছে পাবা লাগে মোৰ আগে জ্বলে থাকা যে হা জ্বলে থাকা যে ঠিকে আছে কি ভাল লাগছে তো পিন্ধা চিংব নে কিয় কৰা গাড়ী ওলালে কি হয় ৰাস্তাত বোকা নহ'ব আৰু পইচাও যায় 1000 টকাৰ তেল থাৰ ওলালে 1000 টকাৰ তেল যায় হ'ব যায় আকৌ নহয় বেছি বৰষুণ নহয় ৰেইনকোটটো পিন্ধি মাথা টুপিটো পিন্ধি বাছ এনেকৈ তাক খাপ্তা মাৰি ধৰবা খাপ্তা মাৰি ধৰলি পানী ঠানি একো নপৰিব মাথা তাকহে লাগব পানী ये बड़ी अच्छी बात कही आप কষ্টটো কি জানে গাড়ীখন দেখাই আছোঁ বাইকখন এয়া ষ্টাৰ্ট কৰিছোঁ আৰু চাওক ষ্টেণ্ড
দেখিছে ষ্টেণ্ড মই দিয়া নাই আৰু গাড়ীখনত মিটাৰ চিটাৰ একো নুঘূৰে চাওক কালটো কিক মাৰচোন এনেকে কিক মাৰ কেনেকৈ কিক মাৰিম এনেকে সেই কিক মাৰচোন কিক মাৰ আচ্ছা ৰ তই মাৰি দিচোন কিক মাৰ মাৰ ষ্টাৰ্ট হৈছে কিক মাৰ ইখন বাইকত কিক নাই कैसा लगा मेरा मजाक কিয় বুলি মোক মাৰবা সিডালত কিক বুলি কৈ কেনে তইহে কমেডি কৰা এই ব্ৰেকত কিক বুলি মাৰি আছে থৰ যা কেনেকে ৰছী লৈ যাওঁ ৰছী দি আজি বাইকখন টানিব লাগিব কিন্তু এই যে আমাৰ বোকা থকা ৰাস্তাটোত তাহাঁতৰ স্কুটি নোসোমায় এইখন বেলেগ উপায়েৰে লৈ যাব লাগিব কি দেখাই আছো ওলে হেলমেট আছে হেলমেট থৈ দিয়া পিছত হেলমেট ল'ব আহিবা বাইকখন ঠেলিব লাগিব আহা খং উঠাই নলবি কিন্তু আতি ঘূৰাই ঘূৰাই মাৰিম হাতী কয় হিমালয়ান বাইক ঠেলোৱা কিমান ইজি গম পাব চবচে মানে ভাৰী বাইকৰ ভিতৰত ইখন হয় লাডাখত কোনে ঠেলিছিল সেইকাৰণেতো আজি মই তাৰ হেল্প ল'ম ঐ মাইয়ে পলিয়াব এনেকে ঠেলবি জল লগাকে হুচ্চ জল লগাকে হুচ্চ দে হুইছ দে আৰু ক জল লগাকে হুচ্চ মাক প্ৰথম ৰাস্তা দেখক ৰাস্তা কি তাক ঠেলবা যে দিছোঁ তাৰ কামেই নাই ও মাই আৰু কাচাই ছাগল নাই দুজনে নোৱাৰিম নবস্মিতাও নোৱাৰিব কিয় নোৱাৰিম মাৰি আছো মই এনে ডাউন দিয়ে মোক নোৱাৰিম जोर लगा के जोर लगा के मुल्लू हैशा जोर लगा के हैशा বাইক গৈছে ফুচি এতিয়া নৰৱে চাওক চাকা পুৰা সোমাই গৈছে বোকাত जोर लगा के मैं जोर लगा के मैं কষ্ট হৈছে এইটো অমৰনাথৰ প্ৰেক্টিচ এক্সাৰচাইজ আৰু গৈ আছোঁ অলপ পিছত গম পাব অমৰনাথৰ কাৰণে ৰেডি খুন্দা মাৰি দিব মন যায় মুখত ইমান লেতেৰা সোপা লাগিব আৰু মুখে চুখে গাই চাই আঙুলি ভাঙি দিম কিন্তু দেই ये भगवान क्या जुलुम है এতিয়া উপায় নাই বান্ধিব লাগিব বাইকখন এই স্কুটি দি টানিব লাগিব গেৰেজলৈকে গাইছ এতিয়া আমি গৈ আছো বহুত দিন পিছত বাইকত গোপ্ৰ লৈ মই এনেকে পিছফালে আৰু বাইকখন টানব লগা হৈ আছে ৰছী দি এই কেমেৰাটো ঠিক কৰা ডাইৰেক্ট গেৰেজত যাম এতিয়া ৰছী দি টানা খাই আছে অৱস্থা বেয়া হেল্ল' বাই বাই এটা লোকেল গেৰেজ আছে ৰ'ব পাৰে না নাপাৰে চাওঁ অ' ভাই ষ্টাৰ্ট কৰি দে যেন হওক ষ্টাৰ্ট কৰি দে তো খুলি আছে বেটাৰী এতিয়া আৰু বেটাৰীটো খুলি চাওঁ নতুন বেটাৰী আছিল তো বন্ধুৱে চাৰ্জ দিব বোলে এতিয়া আধা ঘণ্টামান চাৰ্জ দিলে হৈ যাব লাগে এই ফেনৰ তলত বাইকখন আৰু টানবা লাগব পাৰে যদি চাৰ্জ নহয় হা বাৰে বাৰে মোৰ দ্বাৰা কৰোৱা ঠাণ্ডা আৰু লেতেৰা হাত প্লিজ 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 আৰু এইবিলাক দেখিছে পুৰা বোকাই বোকা লাগি গৈছে 90 মিটাৰৰ পুৰা দেখিছে আৰু এটা বেলেগ ফৰ্মুলাত চাফা হ'ব দেখাইছো বাইক ধোৱা জেগাত মানুহ ধোৱা খাই আছে বিষাই কিয় বিষাব এইটো বহুত প্ৰেছাৰৰ পানী না বিষাই আৰু এখন বন্ধুৰে দোকান হয় আমাৰ দেউৰীপাৰাৰে দোকান বাইক ঠাইক বেয়া হ'লে আহিব মিটাৰটো অন হৈছে এইবাৰ সেলফৰে কিবা প্ৰব্লেম হৈছে নেকি এতিয়া কি মটৰ সেলফ মটৰ এই সেলফ যে দিয়ে মটৰটোৱে বেয়া হৈছে ৰয়েল এনফিল্ডত এতিয়া যাব লাগিব চাওঁ কিমান বা পইচা পৰে এই সেলফ মিটাৰ সেলফ মটৰটোৰ দাম চেছ আজি চেছ চুনা ৰয়েল এনফিল্ড আহি পালোঁ আৰু এইটো চেঞ্জ কৰোঁ এতিয়া কিমান পৰিব ভাই 3135 চুনা গ'ল আৰু মোৰ এই সেলফৰ মটৰটো লোৱা কি লওঁ ঝালমুড়ি এইটো ঝালমুড়ি বাইকখন যদি ঠিক হয় না আজি আৰু এটা মজা মানে মজাটো দিনটো পালোৱে আৰু এটা মজা দিব লৈ যাম হা
এবাৰ তোমাৰ হাতেদি কিবা কৰিম ক'ত নহয় দেখোন হা পিয়ন কৰা আকৌ নয়নদা আৰে চাবি অনে কৰা নাই ৰে থাট দে হৈছে বাইকখন ভাল হ'ল দিয়ক 3000 খৰচ কৰাৰ পিছত চুনা এতিয়া আৰু এটা কষ্ট দেখাই আছো পাহাৰত আহিছো পাহাৰত কিয় আহিছো জনাই জৰক চাওক এয়া পাহাৰত তাকলো আহিলা একলগে উঠিম পঢ়বি মোৰ কান্নি ছাগল ভাইৰ লগত এক্সিডেণ্ট হ'লে I have still body. এক্সিডেণ্ট হ'লে একো নহ'লে না একো নহ'লে লাগছে ঠাচ কৰি তো বৰ্তমান আহিছোঁ পুৰা দেখিছে পাহাৰত আৰু পাহাৰ কিয় আহিছোঁ কিহৰ কাৰণে ট্ৰেকিঙৰ প্ৰেক্টিচ অমৰনাথ ট্ৰেকিঙৰ প্ৰেক্টিচ আমি অমৰনাথ গৈ আছোঁ এইকেইদিনতেই আপোনালোকে গম পাব কিয় টানাটানি কৰা এনেকা জাগাত টানাটানি দেখিছে পুৰা টাৰ্ণিং আছে আৰু আমাৰ চলি আছে এতিয়া অমৰনাথৰ প্ৰেক্টিচ কৰা ভালকে প্ৰেক্টিচ কি তুমি কৰা ভালকে প্ৰেক্টিচ 70 কিলোমিটাৰ খোজ কাঢ়িব লাগিব যোৱাবাৰ আমি কেদাৰনাথত 40 কিলোমিটাৰ খোজ কাঢ়িছিলোঁ আৰু এইফালে আপোনালোকৰ ছাগল ভাই উঠা নোৱাৰে উঠবা নোৱাৰো নহয় মোৰ মোটা পাইছে ধ্যাৎ। সঁচাই গৈছে বে মই এনেই নাটক কৰা বুলি ভাবিছিলোঁ অমৰনাথ যোৱাৰ আগতে পলিঅ' মই তোমাৰ দেহাৰ ওজন ইয়াতে উঠাব পলিঅ' শেষ ইমান গিলা বস্তু হাতত দিছে হা আৰু এইগিলা লৈ লৈ উঠবা লাগছো গাইজ ফাটি গৈছে মই অমৰনাথ ট্ৰেকিং কৰিব নোৱাৰিম চাগে গাইজ মোৰ নহ'ব এই সিটো বহিয়ে গেল বম বম ভালে ওম নমঃ শিৱায় মাৰি যাবে আৰে ভাগৰ লাগিছে আৰু ঠাপকে এটা বহাই দি গৈ আছে তুমি গুটকা খাই উঠিলেতো ভাগৰ লাগিবই গুটখা নাখাওঁ মই খালি তামোল খালো আপুনি ভাবে গুটখাই খাওঁ অ ভাই শেষ অৱস্থা শেষ অমৰনাথ কেনেকে যাব অমৰনাথ গাইজ দাদাৰ অৱস্থা শেষ অমৰনাথ যাবই নোৱাৰিব দেখোন চলো চলো হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ মোৰ প্ৰিয় বন্ধু মোৰ ভাই আকাশ আছে মোৰ লগত যেতিয়া মানে ছাগল ভাই সি মোক বহুত ভাল পায় যদি মই নোৱাৰোঁ না মোক এনেকৈ লৈ যাব টানি টানি লৈ যাব ছাগল ভাই পিঠিত বহাই লৈ যাব দম আছে গাইজ বডি ই পাৰে দেখোন বে আগতে শুনা পাইছিলোঁ গাধাৰ শক্তি আছে এতিয়া গম পালোঁ ছাগলৰো শক্তি আছে 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 পাৱাৰ আছে কেমেৰাটো অফ কৰাৰ পিছত হোৱা নাই এতিয়ালৈকে হোৱা নাই নেকি যা কেমেৰা অফ কৰিছোঁ যা কেমেৰা অন আছিল বহুত হাইট ভাগৰ লাগে চুলি নাটানো কমৰত ধৰছোঁ তাক ঠেলি উঠাব লগা হৈছে মোক ঠেলি উঠাব লগা হৈছে না মোৰ হেৰিত তুমি উঠি আছা মই ধৰি যাই আছোঁ আৰু এতিয়া পুৰা বোকা ৰাস্তাই দি পাহাৰৰ ঘামি জামি অৱস্থা বেয়া কেনে হাই আই এম অ'কে বাট আণ্ডাৰ চে নট অ'কে ভাল লাগে আৰু প্ৰেক্টিচত প্ৰথম দিনেই অৱস্থা বেয়া ট্ৰেকিং কৰিব পাৰিম নে নাই 70 কিলোমিটাৰ অমৰনাথত ট্ৰেকিং সেইটো একোৱেই নহয় প্ৰথম হেল্ল' খম চাও পুৰা একদম আহি পাই গলো একদম টপত আহিছোঁ যিয়ে নহওক প্ৰেক্টিচ কৰিব আহি একবাৰে উঠিব পাৰিছোঁ ভাবছিলোঁ পেটলা হৈছোঁ না নোৱাৰিম নেকি তাতেতো আৰু বেছি না একদম ডাউন নামি আছোঁ আৰু নৱস্মিতা পুৰা বেলেঞ্চ কৰি হাত নধৰিবা হাত নধৰি কি ধৰিম তোৰ এতিয়া ঘামিছোঁ গাইছ গাইজ ইমান তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কমেণ্ট কৰিব যদি নতুন চাইছে কি কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু অমৰনাথ ট্ৰিপ বহুত সোনকালে আৰম্ভ হ'ব আৰু ডেইলি ব্লগ এনেকৈ আহি থাকিব ভাগৰ লাগছে বাই বাই টেক কেয়াৰ